অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণডংকা তুংগত পঞ্চায়ত ভিত্তিক কমিটি গঠনত ব্যস্ত অসম জাতীয় পৰিষদৰ নেতা ৰাইজৰ পূৰ্ণ সঁহাৰিত গঠন কৰিলে কেইবাটাও আঞ্চলিক সমিতি। AIUDFক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰি ৰাইজৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি অসম জাতীয় পৰিষদৰ। দেওবাৰে সন্ধিয়া বিলাসীপাৰা পূব সমষ্টিৰ অন্তৰ্গত হাতীপোটাত এখন অসম জাতীয় পৰিষদৰ আঞ্চলিক সমিতি গঠন কৰে আৰু আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত শাসকীয় দল তথা AIUDFক পুলিয়ে পঘাৰে উভালি পেলোৱাৰ হুংকাৰ অসম জাতীয় পৰিষদৰ নেতা তথা ধুবুৰী জিলাৰ সমন্বয়ক শফিক আহমেদ আৰু মাহমুদুল ইছলামৰ। আমাক ধৰ্ম ৰাজনীতি নালাগে, আমাক সাম্প্ৰদায়িক ৰাজনীতি নালাগে, আমাৰ জাতীয়তাবাদ লাগে, যাতে আমি মূল্যবৃদ্ধি ৰোধ কৰিব পাৰোঁ আৰু সকলো বস্তু যাতে কৰ্মসংস্থান যাতে আমাৰ দিব পাৰোঁ, সেইখিনি যাতে আমাৰ কাম যেনে হয়, সেইখিনি আমি ৰাইজৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে আমাক সমৰ্থন কৰে। আজি আমাৰ অসম জাতীয় পৰিষদৰ নিউ হাতীপোটাত আঞ্চলিক কমিটি গঠন কৰা হ'ল। লগতে আমাৰ চালকোচাতো আমি আঞ্চলিক কমিটি গঠন কৰিছোঁ আৰু যোৱা কেইদিনমান আগতে আমি গলগঞ্জতো আঞ্চলিক গঠন কৰিছোঁ। বৰ্তমানে আমাৰ জাতীয় পৰিষদৰ পৰা যিখিনি কাম কৰিব লগা হৈ আছে, ভালখিনি চলি আছে। সেইখিনি আমি ৰাইজৰ ওচৰত ক'ব বিচাৰোঁ যাতে এইবাৰ যিটো নিৰ্বাচন আহিব, পঞ্চায়তৰ নিৰ্বাচনে হওক, লোকসভাৰ নিৰ্বাচনে হওক, যাতে এইবাৰ আমাৰ লগত সমৰ্থন কৰে। ৰাইজে এতিয়া বিচৰা নাই ধৰ্মলৈ ৰাজনীতিক। আমাৰ ভূমিকা এতিয়া ভাল ফলাফল কৰি আছে। আমাৰ জাতীয় পৰিষদৰ পৰা আমাৰ lurinjyoti গগৈ ডাঙৰীয়াৰ নেতৃত্বে আমাৰ ভাল ফলাফল এটা হ'ব বুলি আমি আশাবাদী। ৰাইজে এতিয়া আমাক বিচাৰিছে, জাতীয়তাবাদ বিচাৰিছে, আঞ্চলিকতাবাদ বিচাৰিছে। সেইখিনি আমি ভাল এটা আশা ৰাখিছোঁ যাতে আমি লোকসভা হওক বা পঞ্চায়ত হওক ভাল ফলাফল পাম বুলি আমি আশা ৰাখিছোঁ। সংকট জেপি মাছপৰা গাঁও একমাত বিদ্যুতৰ অসুবিধা হোৱাৰ কাৰণে ৰাইজে এটা বিশেষকৈ অসুবিধা ভোগ কৰিছে। যোৱা একমাহ ধৰি কোনো খবৰ লোৱা নাই বছিৰ আহমেদ কাছিম ডাঙৰীয়া UDFৰ নেতা এজনে। ৰাইজে এতিয়া প্ৰত্যুত্তৰ দিছে আমাক যাতে এইবাৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন যাতে এইবাৰ আমাৰ ফালৰ পৰা যাতে ভাল ফলাফল এটা আহিব, তেওঁলোকে ৰাইজে আমাক কৈছে। আৰু আমি ভাবোঁ যে আগন্তুক নিৰ্বাচন এতিয়া আমি এই সংকট জিপিৰ পৰা আমি এটা ভাল এটা প্ৰত্যুত্তৰ বা ফলাফল পাম আমি আশা ৰাখিছোঁ। আমি তীব্ৰ এটা গৰিহণা দিছোঁ যাতে এনেকুৱা পদক্ষেপ হ'ব নালাগিছিল। ৰাইজৰ এটা অসুবিধা, যিহেতু এতিয়া দিন সৰু হিচাপত আন্ধাৰ আগতে হৈ যায়, কিন্তু কাৰেণ্ট নথকাৰ কাৰণে সকলো বস্তু কাম কাজ এতিয়া ৰখি আছে, মানুহৰ অসুবিধা হৈ আছে। বস্তুবিলাক ৰাইজে বুজি পাইছে আৰু মোৰ ক্ষেত্ৰত এই UDFৰ নেতা বছিৰ আহমেদ কাছিম ডাঙৰীয়া তেওঁ ইমান দিনে এটা পদক্ষেপ ল'ব পৰা নাই। আমি এই জাতীয় পৰিষদৰ পৰা তেওঁক আমি তীব্ৰ এটা গৰিহণা দিছোঁ। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, I News নৰ্থ ইষ্ট।